বড'ফানা ব্ৰহ্মই এটা নিপীড়িত নিষ্পেষিত জাতিৰ কল্যাণৰ হকে কাম কৰিছিল। বড়ো জাতিৰ মাজত সৌৰ্য আছিলে, বীৰ্য আছিলে, ভাষা আছিলে, সংস্কৃতি আছিলে আৰু সকলো ফালৰ পৰা আগবাঢ়ি যাবলৈ তেখেতসকলৰ ক্ষমতা আছিল। কিন্তু ৰাজ্যখনৰ এনে এটা পৰিৱেশ আছিল যে তেখেতসকল আগবাঢ়ি যাবলৈ সুবিধা পোৱা নাছিল বা তেখেতসকলক আগবাঢ়ি যাবৰ বাবে যি এক পৰিৱেশ ৰচনা কৰিব লাগিছিল, সেই পৰিৱেশ ৰচনাত আমাৰ চৰকাৰেই হওক বা যিটোক আমি পৰিৱেশ বুলি কওঁ, সেই পৰিৱেশটো ব্যৰ্থ হৈছিল। তেখেতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল, ন্যায়ৰ হকে সংগ্ৰাম কৰিছিল আৰু সততা আৰু সাহসেৰে সৈতে বড়ো জাতিৰ কল্যাণৰ বাবে কাম কৰিছিল। উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জাতিৰ হকে কাম কৰাৰ সমান্তৰালভাৱে আন জাতিৰ লোকসকলৰ অধিকাৰকো তেখেতে স্বীকৃতি দিছিলে আৰু আন ভাষাভাষী লোকৰ কল্যাণৰ হকেও তেখেতে সততে মাত মাতিছিল। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে বড'ফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো আমি অসমত সদায়ে ছাত্ৰ দিৱস হিচাপে পালন কৰিম। ই নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনৰ দাবী আছিলে, তাক আজি মই আনুষ্ঠানিকভাৱে পূৰণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কেবিনেটৰ সমূহ সতীৰ্থৰ সৈতে বড'ফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিলৈ আহি মই অত্যন্ত বিনম্ৰ অনুভৱ কৰিছোঁ আৰু তেখেতৰ পৰা অসমৰ কল্যাণৰ হকে তেখেতৰ পুণ্য আত্মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। স্যাৰ, কোকৰাঝাৰত আৰু এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। আপুনি গোটেই দেশৰ কাৰণে এটা কনচেপ্টৰ কথা কৈছিলে আৰু সেইটো ষ্টেটৰ ভিতৰত কাৰ্যকৰী কৰিছে। আজি আকৌ কোকৰাঝাৰত কেবিনেট। হয়, আমি অসম চৰকাৰে অসমৰ বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত কৰি আহিছোঁ। সময়ত দেখা যায় যে এজন কেবিনেট মন্ত্ৰীৰ 5 বছৰ হৈ যায়, কিন্তু তেখেতে বহুত জিলা ভ্ৰমণেই কৰিব নোৱাৰে। ময়ো দেখা পাইছিলোঁ যে মই দীৰ্ঘদিন অসমত মন্ত্ৰী হৈ আছিলোঁ, কিন্তু কোনোবা এটা কাৰ্যকালত কোনোবা জিলালৈ যোৱাই নহয়। সেইবাবে আমি অসমত কেবিনেটৰ বৈঠক জিলা সদৰসমূহত, DC কনফাৰেন্স জিলা সদৰসমূহত, SP কনফাৰেন্স জিলা সদৰসমূহত অনুষ্ঠিত কৰি প্ৰশাসনক বিকেন্দ্ৰীকৰণৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু সেই প্ৰচেষ্টাৰে এটা ফল হিচাপে আজি আমি কোকৰাঝাৰত সমবেত হৈছোঁ। এটা উল্লেখযোগ্য যে আগতে বন্দুকৰ মাতত ইয়াত ৰাতিপুৱা আহিছিল, আজি গোটেই কেবিনেট আহিছে, এটা উত্তৰণ এটা চাওক, আজি কিছু বছৰৰ পৰা বড়োলেণ্ডত শান্তি উভতি আহিছে। বিশেষকৈ NDFBৰ লগত হোৱা শান্তি চুক্তিৰ পিছত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত হোৱা শান্তি আৰু সমন্বয় বিকাশৰ চুক্তিৰ পিছত নিশ্চিতভাৱে ইয়ালৈ শান্তিৰ পৰিৱেশ শক্তিশালীভাৱে উভতি আহিছে আৰু এই পৰিৱেশ বহু বছৰলৈ, বহু যুগলৈ থাকিব, তাক মই বিশ্বাস কৰোঁ।